উত্তৰ পূব ভাৰতৰ আমিৰে শৰীয়ত তথা সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপসভাপতি দাৰুল হাদিছ পৰমাইভেটি ইছলামিয়া মাদ্ৰাছাৰ শ্বেইখুল হাদিছ হজৰত শ্বেইখ মুফতি মৌলানা খাইৰুল ইছলামৰ মৃত্যু হয়। পুৱা 9:45 নগাঁৱৰ ডিউকেয়াৰ নাৰ্ছিং হোমত মৃত্যু হয় তেখেতৰ। ইতিমধ্যে বহু ছাত্ৰ আহি উপস্থিত হয় দগাঁও পৰমাইভেটি বাসগৃহত। মুফতি চাহাবৰ মৃত্যুৱে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃৰ মৃত্যুত জুৰিয়া প্ৰেছ ক্লাবেও শোক প্ৰকাশ কৰে। বৃহস্পতিবাৰে বিয়লি 5:15 দগাঁও খেলপথাৰত তেখেতৰ জানাজা সম্পন্ন কৰা হ'ব। আমি পুনৰ জনাইছোঁ উত্তৰ পূব ভাৰতৰ আমিৰে শৰীয়ত তথা সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপসভাপতি দাৰুল হাদিছ পৰমাইভেটি ইছলামিয়া মাদ্ৰাছাৰ শ্বেইখুল হাদিছ হজৰত শ্বেইখ মুফতি মৌলানা খাইৰুল ইছলামৰ মৃত্যু হয়। বৃহস্পতিবাৰে পুৱা 9:45 মৃত্যু হয় নগাঁৱৰ ডিউকেয়াৰ নাৰ্ছিং হোমত। আজি বিয়লি 5:15 দগাঁও খেলপথাৰত তেখেতৰ জানাজা সম্পন্ন কৰা হ'ব। উল্লেখ্য যে তেওঁ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ আছিল। জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, টাইম 18 নিউজ অসম।